Hello everyone. পুৰা sweater পিন্ধি লৈছো ঠাণ্ডা পৰিছে এতিয়া আৰু মনটো বহুত ভাল লাগিছে কিয় আজি ইউটিউবৰ আপোনালোকে নিশ্চয় চিনি পায় দুগৰাকীয়ে মোলৈ ফোন কৰিলে যে তেওঁলোকে এটা সৰুকে গেট টুগেদাৰ পাতিবলৈ বিচাৰিছে আৰু ইয়াত নহয় আমি অকণমান দূৰত যাম বুলি প্ল্যান কৰিলে তো মই ওকে কৰি দিলো কাৰণ ডিসেম্বৰ মাহটো এনেকুৱাই হয় আপোনালোকেও নিশ্চয় হয়তো কিবা কিবি প্ল্যান কৰিছে বা অলৰেডি গৈছে আপোনালোক ডিসেম্বৰ মাহটো পৰাৰ লগে লগে আমাৰ ফুৰিব থাকিব ইমান মন যায় কৰবাত ব্লগ হৈ খোৱা গ্ৰুপ আছে ফ্যামিলি পিকনিক এইফালৰ গ্ৰুপ বিজনেছৰ গ্ৰুপ মানে ৰাতিপুৱা মোৰ মৰ্নিং ৱাকৰ গ্ৰুপ এটা আছে তেওঁলোকেও লগ কৰি আছে ইউটিউবৰ গ্ৰুপ কিমান গ্ৰুপ আছে সকলোৰে লগত যাওঁতে একেদিনত মই ভাবিছো জানুৱাৰী মাহলৈকে আমাৰ শেষে নহব আৰু যাবই লাগিব এতিয়াই ফুৰাৰ সময় খুব ভাল লাগে এতিয়া ওয়েদাৰটো তো সেইভাবে মই অকণমান এতিয়া ৰেডি হওঁ আৰু কালি ৰাতিপুৱাৰ পৰা আপোনালোকক আমি কি কৰো সকলোখিনি আপোনালোকক দেখাম ভিডিও শ্বুট কৰিম আপোনালোকে আৰু নতুন মুখ কিছুমান দেখা পাব মোৰ ব্লগত আৰু এইটো কেমেৰা লৈ যাব লাগিব এইটো কেমেৰা নিবৰ কাৰণে ভাল বহুত মানে ইজি হয় সৰু হাতৰ মানে একেবাৰে মুঠিতে থাকি যায় তো বেটাৰীটো ইয়াৰ মই চাৰ্জত দি লওঁ এডাল হ'ল মোৰ মাইক এডালো ৰেডি কৰি থওঁ কালি ৰাতিপুৱা পাহৰিলে বহুত দিগদাৰী হ'ব এইখিনি ইয়াতে এইডাল ট্ৰাইপডডাল নিউ নে নিনিও এডাল নিনিও হাতেৰে কৰিম অকমান স্কিন কেয়াৰ কৰি লম আৰু ক্লিনজিং কৰো সুন্দৰকে ইয়া ব্লেমিশ সলভাৰ লগাম আৰু ইমালচন লগাম কাৰণ পিম্পল বহুত বেছি প্ৰবলেম আছে আৰু ফটো উঠিলে অকণ বেয়া দেখিব বুলি পেলাই মই অকণমান ৰাতি স্কিন কেয়াৰো কৰি থম আৰু এতিয়া অকণমান দেৰিয়ে হৈছে আৰু এতিয়া মই ফটাফট স্কিন কেয়াৰ কৰি অকণমান নেল পলিশ লগাই আৰু ধুনীয়া হ'ব লাগিব কাৰণ ধুনীয়া ইউটিউবাৰ তাত আহিব তো নিজকো ধুনীয়া দেখাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কেয়াৰ কৰি লওঁ এই পিম্পলছ কেইটাই মোক বহুত দিগদাৰি দিয়ে জানেনে মানে ঠাণ্ডাৰ দিনত সেই টিনেজৰ পৰা ওলোৱা ষ্টাৰ্ট কৰিছে এতিয়া মানে পিম্পলছে মোক লগে এৰা নাই অকণমান যদি মানে মই কেয়াৰ নলওঁ নহয় পুৰা ভৰ্তি হৈ যাব এইটো লগাইছো আপোনালোক টাৰ্গেটেড 24 আৱাৰ্ছ ব্লেমিশ সলভাৰ নোভেজৰ প্ৰডাক্টছ হয় অৰিফ্লেম নোভেজৰ প্ৰডাক্টছ এইটো এবাৰ লৈছো বাপেকে এবাৰ যাব লাগিব পিম্পলছ দে পিম্পলছক খেদি এৰিম আৰু এইটো লগাৰ পিছত ইমালচন লগাব লাগে স্কিনখন বহুত ধুনীয়া সফট হয় আৰু কাৰণ আমি যিটো প্ৰডাক্টছ মই অলৰেডি লগালো হেতুত থাকে স্যালিসিলিক এসিড আৰু তেতিয়া আমাৰ স্কিনখনত যিটো ব্লেমিশ বিলাক ওলাই নহয় সেইবিলাক পুৰা শুকাই দিয়ে 24 আৱাৰ্ছত শুকাই যায় আৰু এতিয়া এইটো লগালে মানে আমাৰ স্কিনখন লগতে খুব সুন্দৰ ময়েষ্ট হৈ থাকিব এই কাৰণে এনেকুৱা কেয়াৰ লওঁ ন ইমান যত্ন কৰো ভাল হৈ নাথাকিবনে আৰু ঠিক আছে এইটো কৰিলো অকমান আগতে ক্লিনজিং কৰি ললো কাললে অকমান ধুনীয়াকে যাম খাজি ৰাতিপুৱা উঠিম সোনকালে 7:30টাতে আৰু আপোনালোকক দেখুৱাম দিয়ক গোটেইখিনি দেখুৱাম ভাল লাগিব মই প্ৰথমবাৰ লগ পাম আপোনালোকক প্ৰথমবাৰ দেখা পাব গুড মৰ্নিং এভৰিৱান এতিয়া টাইম হৈছে 6:30 আৰু মই আজি 5:30টো সদায় খাৰ পাওঁ কিন্তু আজি 4টা কিমানতে খাৰ পাইছো আৰু তাৰপিছত আকৌ শুই থাকিলো 6:30টাত উঠিছো 6টাত উঠি গা পা ধুই কাম কৰি ৰেডি এতিয়া মই চাকি দিওঁ আৰু চাকি দি বুমনক পঠিয়াম আৰু মই উলাই মেলি ৰেডি এনে ধৰণে ওলাইছো হিহতে এতিয়া ফোন কৰিছে ইহঁতে 10টাত আহাৰ কথা আছিলে কিন্তু এতিয়া 10টা ইয়াতেই বাজিল মোৰ ঘৰতে আৰু মই গণেশগুৰিত তেওঁলোকক লগ কৰি সানগ্লাছযোৰ টাইট কৰিবৰ বাবে হ'লনে ইয়াত ঠিকে হয় কেতিয়াবা মূৰৰ ওপৰত উঠাই ল'লে পিছফালে এনেকৈ হালি দিলে পৰি যায় হ'লে থেংক ইউ হৈ গ'ল হ'ল দিয়ক কামটো মানে মই ওলাই আহিলোঁ ঘৰৰ পৰা দেখিলোঁ ছানগ্লাছযোৰ ঢিলা আৰু ঘৰলৈ উভতি যোৱাতকৈ মই ওচৰৰে দোকানখনতে ভাল কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ফোন কৰি লগ কৰা বৰ দিগদাৰ এইখিনিতে ৰখাই দিয়া আৰু গণেশগুৰিৰ পৰা অকণমান আগুৱাই আহি ছেক্ৰেটেৰিয়েটৰ সেই ফুটব্ৰিজখনৰ তলতে ৰ'লোঁ দেখিছোঁ তেওঁলোকো আহি পাইছে বাবা যোৱা এয়া আমাৰ হাঁহি আৰম্ভ আৰু এতিয়া সোণাপুৰলৈকে গৈ আছোঁ তাতে কোনোবা এখন ৰিচৰ্টত যাম আহি দিচাং ৰিজৰ্ট পাৰ হ'লোঁ আৰু এতিয়া গৈ আছোঁ
আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে গৈ আছোঁ ক'ত যাবা ডিজি মই নকয় কিয় নালাগে দিয়ক ক'ব ন আপোনালোকে এনেও ৰাস্তা দেখিটো চিনিয়ে পাইছে ইয়াতে সকলোৱে আহে তথাপিতো আজি আমাক চাওক এই ৰাস্তাত আৰু এইটো আমি ক'লৈ যাওঁ আজি আমাক চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব ফুৰিব আহিব এইকাৰণেই লাগে কাৰণ এনেকুৱা নিৰিবিলি পৰিৱেশে মনটো কিমান ভাল লগায় চাহ বাগিচা সোমালোঁ চাওক চাহ বাগিচা এই আপোনালোকে চাওক সেউজীয়া 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 গোটেই চাহপাতৰ বাগিচা এইখিনিতে ৰখি দুকপিমান ফটো উঠিব লাগিছিলে ফটো উঠিব নামিছোঁ এতিয়া আমি ইয়াতে ফটো উঠিম চবেই ধুনীয়া ধুনীয়া পিছফালে বেকগ্ৰাউণ্ড চাহপাতৰ আৰু কোনে এনেকুৱা দৃশ্য কোনে এৰি যায় নহয় আপোনালোকে দুখনমান ধুনীয়া ধুনীয়া ফটো দেখা পাব নামো দেই কৃষ্ণ সেয়া পূৰা ভ্লগিং কৰি আছে দেখিছে মই আগতে ফটোকে উঠোঁ পিছফালে চাহপাতৰ বাগিচা এখন হৈছে টেপেচিয়াৰ টি গাৰ্ডেন ইমান ধুনীয়া লাগিছে আৰু এইখিনিতে আমি ৰৈ গ'লোঁ 10 মিনিট সময় আমি ইয়াত ৰখিলোঁ আৰু গাড়ী আহি আছে দেখিছোঁ এতিয়া আমি উঠিম আৰু যাম চাহ খাম অকণমান চাহ খাই চিধা তালৈ যাম লাঞ্চ কৰিম অকণমান ফূৰ্তি কৰিম দিয়া এতিয়া সোমোৱা মিনিতাই কৈছে মই বোলে এইটো এজতো নিজক ইমান সুন্দৰ মেইনটেইন কৰি ৰাখিছোঁ তাইৰ হেনো বহুত ভাল লাগিছে মেইনটেনেঞ্চ চাওক এইফালে চাওক এয়া বটলেৰে কিমান সুন্দৰকৈ সজাইছে আচলতে মই জানানে ডাইজেষ্টৰ মানে মই টেবলেট খাইছিলোঁ যে ব'লা মোৰ বহুত ভোক লাগিছে বলক খাই লওঁ ভিডিঅ' কৰিবানে খাবা বোলা চোৱাচোন ইয়াতে ধৰিবনে আমাৰ হা ভাবিলোঁ ইয়াতে বহিম কাৰণ গোটেইকেইজনী আতিব লাগিব নহয় এতিয়া বেলেগ কষ্ট কৰিছে দেই আমাৰ কাৰণে হালোৱা আনিছে আৰু চামুচ চব ৰেডি দেখিছে এই ৰেচিপি চেনেল লগত থাকিলে কিমান সুবিধা লৈছোঁ বহুত ধুনীয়া সঁচাকৈ বহুত ভাল লাগিছে তাৰপৰা বোলে চামুচে ভাঙি থাকিলে খাই মিনিটা বহুত ধুনীয়া হৈছে দেই সঁচাকৈ বহুত টেষ্টি চাহবিলাক দি থৈ নহয় চাহ দিয়া ভোক লাগিছে পিয়াহ লাগিছে মোৰ চাহটো এইটো লাল চাহ এই ৰেডিটো ইয়াতে সঞ্জিতাই আনিছে কালাকান এতিয়া চাহ তাহ খালোঁ ইয়াতে অকণমান এনাৰ্জি ল'লোঁ আৰু এতিয়া আমি ইয়াত এটা সুন্দৰ ৰুফটপ এটা আছে ৰুফটপত যাম ইয়াতে অকণমান ফটো উঠিম ইয়াত পালোঁ আমি ৰুফটপ চুইমিং পুল আছে ইয়াতে আহিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে আৰিয়ান উৎসৱ আহক ওপৰৰ পৰা ভিউ চাওঁ আকৌ চাফাহে কৰি আছে চুইমিং পুলটো একো নাই হ'ব দিয়ক আজি আৰু আমি চাফাইকে চাওঁ নে কি কয় আৰু মোক ভিডিঅ' শ্বুট কৰা দেখি তেওঁ মোৰ চেনেল নামটো সুধি ছাবস্ক্ৰাইব কৰি ল'লে বহুত বহুত ধন্যবাদ মিষ্টাৰ বসুমতাৰী আমি ওলালোঁ এতিয়া আৰিয়ান উৎসৱৰ পৰা ওলাই ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ তাৰপিছত ফটো উঠিলোঁ ঢেৰ আৰু আমাৰ লগত সকলোবিলাক আহি আছে পিছে পিছে আৰু এতিয়া আমি যাম ডেকাচাং যাম কাৰণ আমি এটা আজি প্লেন কৰিছোঁ যে আমি এখন ৰিজৰ্ট নাযাওঁ কাৰণ সকলো লগ হোৱা নহয় তো এতিয়া ডেকাচাং যাম গৈ এইখন হ'ল আৰিয়ান উৎস আৰু ইয়াৰ আগত হ'ল ডেকাচাং আমি খোজকাঢ়িয়ে যাম ইয়াতে আমাৰ এয়া গাড়ী ইয়াতে ৰাখিছোঁ আৰু আমি আটাই এইখিনি খোজকাঢ়ি যাম ভাল লাগিব অকণমান
খোজকাঢ়ি গ'লে আহিবা আকৌ আমাৰ ঘৰলৈ ফুৰিব আহিম হয়নে মিলাই মেলি আহিব লাগিব ন ভিডিঅ' কৰি আছা মোৰ ভিডিঅ' আজি আমাৰ বহুত বেছি ভাল লাগিছে মানে যিমান ভাবিছিলোঁ তাতকৈও বেছি আপোনালোকে ব্লগটো চাব বহুত এনজয় আৰু আমি এইখিনি খোজকাঢ়ি আহিছোঁ অলপ মেইনটেইন হ'ব কৰিছোঁ যদি আহিবই পৰা নাই সেয়া পিছফালে আৰু কেইগৰাকী মানে একদম মানে শ্ল' আহি আছে খোজকাঢ়িয়ে ভাল লাগে সেইফালে মস্ত এইটো হেৰি মহৰ শিং ইছৰাম এইখিনি সময়তহে গাড়ীখন আগেৰে যাব পালেনে ৰ'ব দেই দেখুৱাই আছোঁ ভালদৰে পালোঁ এয়া ডেকাচাং বলক সোমাই যাওঁ ভিতৰলৈ ময়ো প্ৰথমবাৰ আহিছোঁ আৰু ডেকাচাঙত সোমাই প্ৰশ্ন এটা হৈছে ডেকাচাঙত আমি আহিব পৰা নে নোৱাৰোঁ বুঢ়া মানুহ আহে লোকো ডেকাচাঙত ডেকা মানুহ আহে নে বুঢ়াও আহে ডেকাও আহে বুঢ়াও আহে আদহীয়াও আহে চব আহিব পাৰে আৰু আপোনালোকো আহিব দেই আহি গ'লোঁ এইখন পেনেচিয়া আপোনালোকে চাগে ইয়াৰ আগৰ ভিডিঅ' পেনেচিয়া দেখা পাব আৰু এই ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে চলিয়ে থাকিব তাত এইখন ৰিচৰ্ট আচলতে ইয়াত অকণমান থলুৱা আৰ্হিত মানে ডেক'ৰেশ্যন কৰা হৈছে ভালেই লাগিব এইফালে কটেজবোৰ আছে ন ইয়াতে খাবলৈ ন একেলগে বহিব লাগিব ঠিক আছে এইফালে কটেজবিলাকত যাওঁ হা বহুত ধুনীয়া লাগিছে ন এইবোৰ এটা দিনৰ কাৰণে অকণমান সময়ৰ কাৰণে ইয়াতে মজা ল'বৰ কাৰণে বঢ়িয়া আৰু ইয়াতে মানে সোণাপুৰত কিমান ৰিজৰ্ট আছে এখনকৈ আহি শেষ কৰিব লাগিব ইয়াতে ইয়াত মাছ আছে চাগে ন এই লেতেৰা হৈছে মানে কল লাগি আছে কল এইখনত ইয়াতে শুনিছোঁ গোটেইখিনি মানে আমাৰ এথেনিক খাদ্যবিলাক পায় আৰু ইয়াতে দেখিছোঁ বনাই আছে ময়ো চাওঁ আপোনালোককো দেখুৱাম ব'ল ইয়াতে বনাই নেকি ইয়াতে বনাই হা ষ্টাফৰ কাৰণে বনায় আচ্ছা আৰু বাকী ক'ত বনায় ইয়াতে কাষ্টমাৰৰ কাৰণে তাত এতিয়া আমি অৰ্ডাৰ কৰিম মেনুত কি আছে চাই লওঁ ইয়াতে মই ফাৰ্ষ্ট টাইম আজি আহিছোঁ আমাৰ দীপশী আগতে আহিছে দীপশীয়ে ইয়াত আহি গৈছে ন দীপশী আহি গৈছে মোৰ কিন্তু ইয়াৰে খানা খুব ভাল লাগে সেইকাৰণে দীপশীৰ কথা মতেই আহিছোঁ আজি খাইছোঁ মাছৰ পিটিকা মাছ পুৰা খাব পাৰি ভেজ খাবা ইয়াতে অকণমান জেগা অকণমান এক্সপ্ল'ৰ কৰোঁ ইয়াতে সুন্দৰ পালেং শাকৰ খেতি দেখিছোঁ ইমান ধুনীয়া খেতি কৰিছে শাকৰ খেতি ইয়াৰ পৰাই চাগে আমাক তুলি নি খুৱাব আৰু ইয়াতে চাগে পুখুৰীত চাগে মাছ থাকে ইয়াতে ইফালে কবিৰ খেতিও আছে দেখুৱাওঁ আহক এইখন হৈছে ডেকাচাং আৰু ডেকাচাঙৰ এইবিলাক খেতি এইয়া কবিৰ খেতি সেয়া সেইবিলাক বন্ধাকবি চাগৈ ধুনীয়া সেইবিলাক ওলকবি লগাইছে কলৰ গছ ধুনীয়া ইমান ঠাই আছে এইবিলাকত ধুনীয়া আৰু এই পাহৰুৱা এই মাটিটোত খেতি খুব ধুনীয়া হয় এইফালে এইবিলাক চাগে ৰাতি এইবিলাক থাকি ষ্টে কৰিব পৰা ঘৰ হয় চাগে আমি চুৱেটাৰ চব গাড়ীতে এৰি থৈ আহিলোঁ সেইকাৰণে ঠাণ্ডা লাগিছে তো ইয়াতে ধনিয়া খেতি দেখিছে যে ঠাণ্ডা সেইফালে সেইকাৰণে হা আচ্ছা গোটেই ভোক লাগিছে আৰু এতিয়া খানা আহি পাইছে আপোনালোকক দেখুৱাওঁ খানা কিহত দিছে আমাক কি আইটেম আমি অৰ্ডাৰ কৰিছোঁ বেছি একো অৰ্ডাৰ কৰা নাই কাৰণ অলৰেডি বহুত কিবাকিবি খোৱা হ'ল অৰ্ডাৰ কৰিছোঁ ইয়াত চিকেন পিচ আৰু এইটো চব্জি চালাড মিক্স ভেজ ডাল আৰু ভাত এক চৰু দিছে সেইখন হৈছে মিনিতা আৰু মিনিটাৰ আছে এটা ৰেচিপি চেনেল আৰু এইফালে আছে অঞ্জলিৰ আছে এটা ৰেচিপি চেনেল আছে ধনজিতাৰ আছে ৰেচিপি চেনেল আৰু ডিজি
মোৰ ব্লগ চেনেল চাব নিশ্চয় চাব আৰু এয়া হৈছে এছামিজ চেনেল কৰিব এইকেইগৰাকী আজি প্ৰথমবাৰ লগ হৈছোঁ আমি ফোনত এনেই যোগাযোগ দুই এগৰাকীৰ লগত হৈছিলে কিন্তু আজি প্ৰথমবাৰ আমি এটা সৰুকৈ এটা মিট আপ পাতিছোঁ ইয়াতে আমি অকণমান লগে ভাগে খাম কাৰণ নিউ ইয়াৰ্ছ ডে আহি আছে আৰু নতুন বছৰৰ বাবে আমি আৰু অন্য প্লেন কৰিছোঁ যাতে আমি বাহিৰত গৈ সুন্দৰকৈ ৰান্ধি বাঢ়ি খোৱাৰ এটা প্লেন কৰিছোঁ কিন্তু আজি এনেধৰণে ইয়াতে ডেকাচাঙত আমি দুপৰীয়াৰ সাজ খাওঁ এটা টেকেলি নেকি মাংসটো আৰু এয়া আমি ওলালোঁ ইয়াৰ ডেকাচাঙৰ পৰা আমাৰ লাঞ্চ কৰা হ'ল অকণমান ৰ'লোঁ সকলোৱে ফূৰ্তি কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো এনেধৰণে সামৰণি মাৰিম আটাইবিলাক আহক আমি বাহিৰতে সামৰণি আমি ৱাইটি আটাইবিলাক ফ্ৰেণ্ডে ইয়াতে খানা পিনা কৰি এতিয়া যাবলৈ ওলাইছোঁ জোৰা মানে আমাৰ এনজয়মেণ্ট ফুল এনজয়মেণ্ট তো বাই বাই আৰু মোৰ ভিডিঅ'টো চাব আপোনালোকে লাইক কৰিব ভাল লাগিলে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব